নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আমি আজি যাবলৈ ওলাইছোঁ দৈয়াং নদীৰ কাষত পিকনিক খাবলৈ। আমাৰ বাগানত একেলগে কাম কৰা কেইবাটাও পৰিয়াল লগ হৈ আমি আজি পিকনিক খাবলৈ যাম। আৰু এয়া মই ওলাই ৰেডি হৈ গ'লোঁ, আৰু এইফালে গুডলু কিবা লিখি আছে, তাক উলিওৱা নাই, তাক উলিয়াই লওঁ। আৰু ডাঙৰটো ওলাই আছে। আৰু আজি মই ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আকৌ লগ পাই আছোঁ। এয়া দৈয়াং নদীৰ কাষত পালোহি আমি, এয়া আহি উপস্থিত হ'লোহি। এয়া আমাৰ একেলগৰ বাগানত কাম কৰা। এইফালে চাই দিয়া আকৌ মৃণালী। এইডোখৰতে খাবলৈ ঠিক কৰা হ'ল। এইফালে চৌকা বনাই আছে পুৰুষসকলে। কেইবাটাও পৰিয়াল নাহিলে, কেইটামান পৰিয়ালহে অহা হ'ল, তেওঁলোকৰ বিশেষ কাম থকাৰ বাবে। আমি পাচলি কুটিবলৈ আৰম্ভ কৰিয়ে দিলোঁ। আৰু এইফালে ব্ৰেকফাষ্টৰ বাবে ডিম সিজাই আছে। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰি লওঁ। এয়া ব্ৰেকফাষ্টৰ বাবে মই এয়া ব্ৰেডত বাটাৰ সানি আছোঁ। আৰু এয়া কল, ব্ৰেড আৰু এফালে কণী। মানুহজনে আমাৰ এয়া মাংস বনাই আছে, লগতে এয়া আমাৰ বাইদেৱে মাছ ফ্ৰাই কৰিছে। বাইদেউ মানে আমাৰ ডক্টৰ ছাৰৰ বাইদেউ হয়। বাইদেৱে এয়া মাছ ফ্ৰাই কৰিছে, পূৰা মাংস বনোৱাত লাগি আছে। এয়া আমাৰ গুডলুৱে নাচিছে। তাৰ লগৰকেইটা নাচিবলৈ লাজ, আৰু ই অকলে অকলে নাচিছে। মাতি আছে লগৰকেইটাক, কিন্তু অহা নাই। গুডলুৰ লগতে ময়ো এপাক নাচিলোঁ, খুব জোৰ দিয়াৰ বাবে। নাচিব ভালদৰে নাজানো, তথাপিও অলপ চেষ্টা কৰি চালোঁ আৰু। এতিয়া বাগানৰ দাদাহঁতে নাচিছে।
দাদাহঁতে অলপ ৰৈ লৈছে, নাচি নাচি ভাগৰ লাগিলে, অলপ ভাগৰ মাৰি লৈছে, তাৰপিছত আকৌ নাচিব। খাবৰ হ'ল এতিয়া। প্ৰথমতে আমি ল'ৰা ছোৱালীখিনিক দি লৈছোঁ, তাৰপিছত আমি বাকীবোৰে খাম। গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰা